মাই ইউটিউব চেনেল ছুপাৰ ৰোজ। আজি আপোনালোকৰ ওচৰত এনেকুৱা এজন মানে ৰজা মহাৰজাৰ দিনৰ মিষ্টাৰ গাজা নহয় মিষ্টাৰ গাজা নহয় একচুৱেলি মিষ্টাৰ ৰাজাৰ বিষয়ে কথা পাতিবলৈ লৈছো। ৰজা মহাৰজাৰ দিনৰ নহয়, কিন্তু এইটো ঘূৰ কলি যুগৰ মিষ্টাৰ গাজা। মিষ্টাৰ গাজা কেলে আহি আছে? মিষ্টাৰ গাজা নহয় একচুৱেলি মিষ্টাৰ ৰাজাৰ বিষয়ে আমি কথা পাতিবলৈ আহিছো। যি যি কথা টপকি যায় সি মানে মানুহটো ক'ৰ পৰা আহি মই বুজি নাপাওঁ। মানে তেওঁ মানে বহুত তেওঁৰ ষ্টুডিঅ'ত বহুত তোমাৰ মানে VIP মানুহ আহে, তৰুণ গগৈ আহে, হিমন্ত বিশ্ব শৰ্মা আহে, মোদীজী আহে, মানে য'ত ত'ত আহে। মই ভাবিলো তেওঁক আজি আমি ষ্টুডিঅ'লৈ আনি লৈ পেলাই তেওঁৰ লগত অকণ মানে বাৰ্তালাপ কৰোঁ, তেওঁ আমাক আমোদ দিব, তেওঁ অকণমান আমাক এণ্টাৰটেইন কৰিব। আচ্ছা মিষ্টাৰ ৰাজা, মানে আপোনাৰ কথা মানে জানিবলৈ বহুত মন আছে, আপোনাক সেইকাৰণে বাৰু ষ্টুডিঅ'লৈ মাতিছো। বাকী মানে কথাটো এনেকুৱা হয়, আমাৰ ৰাইজে মানে চাই থাকে, আপোনাক বহুত ভাল পায়, কেতিয়াবা আপোনাৰ বিতৰ্কও কৰে, কেতিয়াবা ক'ৰবাত কিবা কিবি কথা শুনো মানে ফেচবুকে দি দিয়ে, আৰু মানে যোনে যি কৈ থাকে মানে আপুনি কওকচোন বাৰু, মানে আপুনি কোন হয়, মানে কি মানে আপুনি কি মানে এটা জোকাৰ, মানে এটা জোকাৰ জোকৰ মিষ্টাৰ ৰাজা জোকৰ ভেৰি ফানি কিন্তু ভাল লাগিছে। আপুনি মই এতিয়া হাঁহিছো, বেলেগে হাঁহিলে মোৰ বেয়া লাগিব। মানে আপোনাৰ ইমানখিনি ফলোৱাৰ্ছ আছে, ইমানখিনি ফেন্স আছে, মানে তেনেকে নক'ব মানে ভালকে কওক। মানে আমাৰ ৰাইজে ভাল পাইছে ন, আপোনাক ইমান ভাল পায়, আপুনি অকমান ভালকে কওক, আপুনি কোন হয় মানে এনেই? পাগল? ওকে মিষ্টাৰ ৰাজা পাগল মিষ্টাৰ ৰাজা পাগল, ৰাইজ শুনিছেনে? মিষ্টাৰ ৰাজা পাগল। ওকে মিষ্টাৰ ৰাজা পাগল, ঠিক আছে বাৰু। মিষ্টাৰ ৰাজা পাগল বলিয়া বাদ দিয়ক। আচ্ছা নহয় আপোনাৰ আৰু এটা কথা জানিবলৈ মন গৈছে। মানে আপুনি মানে বাৰু ৰাইজ মিষ্টাৰ ৰাজা মানে হাঁহিটো একচুৱেলি আমাৰ বহুত ধুনীয়া লাগে, কিন্তু হাঁহিটো তেওঁ মানে যোনটো হাঁহি মাৰে নে, অ' মাই গড হাঁহি মাৰে গৈছো ন, আলা পাতা ছোৱালী ফিদা তুতিত ফিদা, মানে অকমান হাঁহি এটা মাৰি অকমান ভাল লাগে, মানে অকমান হাঁহি মানে অকমান আৰু এটা অকমান আমাৰ ৰাজ্য চাবলৈ মন গৈছে, অকমান গমেই নাপায়, পৰি যাব পৰি নাযাব আৰু কথা পাতিবলৈ আছে। আচ্ছা নহয় আৰু এটা কথা সুধিবলৈ মন গৈছে। মানে মোৰ মিষ্টাৰ ৰাজা আপোনালোকে চাগে দেখিছে যে তেওঁ বহুত নৃত্য নাটিকা কৰি থাকে, মানে বহুত তেওঁ মানে নৃত্য নাটিকা সঁচাকে মানে তেওঁ মানে মাধুৰী দীক্ষিতৰ লগত তুলনা কৰিব নোৱাৰে। মানে তেওঁ তাতকৈ ওপৰত মানে নৃত্য নাটিকা কৰে, সঁচাকে একদম পুৰা মনোমোহা নৃত্য নাটিকা কৰে, ভাল লাগে একচুৱেলি। মানে ভাল লাগে মানে আপোনাৰ সেই নৃত্য নাটিকা অকমান মানে আমাৰ মনোৰঞ্জন কৰাব মানে আপোনাৰ নৃত্য প্ৰদৰ্শন কৰিব নি মানে অকমান? আচ্ছা Oh my God. Oh no. No, মানে ক'পা শিকি মানে ক'ত শিকিলে এইটো মানে? Oh no. ক'ত শিকিলে? Check the ladies. Alright, my body people, forget the clubhouse. आधा चोत के बच्चे This dance should be heavy.
কোনটো ক্লাছত পঢ়ে মানে এইটো কি কোৱাটো কোনটো ক্লাছত পঢ়ে অ আচ্ছা ন মানে এডোখৰ মই এটা কথা কওঁ মানে মোৰ খংটো মানে ভৰিৰ পৰা চুলিৰ ওপৰলৈকে নুঠা আগত আপুনি এবাৰ জক মানে কথা নাপাতিব কি চাই আছে মই সুধিছো আপোনালোকক কি চাই আছে ৰাইজ মানে কথাটো মানে এনেকুৱা গৰম উঠি গ'ল মানে কি হৈ গ'ল মানে আপোনালোকে যদি অকণমান ভিডিঅ'টো যদি মানে এনজয় কৰিলে চাই ভাল লাগিলে এই লাইক আৰু শ্বেয়াৰটো নে এই ঘচা গছ মাৰি দিয়ক মানে আৰু ছাবস্ক্ৰাইব বটনটো এই মই ইউটিউব চালেতো এইটো মাৰিয়ে দিওঁ মানে মাৰি দিয়ক আৰু তাৰ চাইডতে এই ঘণ্টাটো যে লয়